ভালনে আপোনালোকৰ? মোৰটো ভাল। আশা কৰোঁ আপোনালোকৰো ভাল। আৰু বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই। ভিডিঅ' কৰি থৈছোঁ বাট মানে দিয়া হোৱা নাই। তো আজি মানে ভিডিঅ'ৰ ষ্টাৰ্টিংটো হৈছিলেও ভিডিঅ' দিলোঁও, তাৰপিছত আকৌ কাটি দিবলগীয়া হ'ল, কপিৰাইট ক্লেইম আহিলে। তো ভিডিঅ'টো মই কাটি দিলোঁ। তো এতিয়া মানে একেটাই ভিডিঅ', জাষ্ট মানে ৱেলকামটো কৰিছোঁ আৰু ভিডিঅ'টোৰ ফাৰ্ষ্ট ষ্টাৰ্টিংটো। তো চাব বুলি আশা কৰিলোঁ মোৰ ভিডিঅ', আৰু আপোনালোকে চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা কথা এইখিনিতে, ছাবস্ক্ৰাইবৰ লগত মোৰ মানে ফ্ৰেণ্ডৰ লগত আনকি কাজিয়াও হৈ গৈছে, বহুত ডাঙৰ কাজিয়া। কি হ'ল মানে মই এছামিছ লিখোঁতেও ছাবস্ক্ৰাইবহে মানে মোৰ কিপেড মোবাইলটোত ওলায়, টাচ কৰি দিলে মানে কিবা এটা লিখোঁতে ছাবস্ক্ৰাইবটোৱে আহি যায়। তো মানে মই অকল ছাবস্ক্ৰাইবে লিখি পাওঁ নেকি, তেনেকুৱা হৈছে। ভুলবশতঃ অলপ কাজিয়াও হৈ গ'ল। আজি মানে ইউটিউবত কৈছোঁ, যদি মোৰ ফ্ৰেণ্ডজনে চাই আছে চৰি, মই ৰিয়েল কৈছোঁ। ছাবস্ক্ৰাইব বুলি কি ক'ম আৰু, হ'ব, গম পাবই আৰু যদি চাইছে। তো এক নম্বৰ কথা, আজি হ'ল 14 ফেব্ৰুৱাৰী, প্ৰেমৰ দিৱস। কিন্তু আজি প্ৰেমৰ দিৱস নহয়, একচুৱেলি 2019 চনত পুলৱামা কাণ্ড হৈছিলে, পুলৱামা এটেক হৈছিলে। তো তাত আমাৰ জোৱান হ'ল, শ্বহীদ হৈছিলে। তো তেহেঁতক আজি আমি প্ৰণামো, আৰু কি ক'ম, ব্লেক ডে' বুলিয়ে আজি ক'বলৈ গ'লে ব্লেক ডে' পালন কৰিব লাগে। মানে আজি কিবা ভাল লগাই নাই, কিয় লগা নাই ক'বই নোৱাৰোঁ। আজি মানে মুখত হাঁহিটো অহাই নাই। অকণমান আবেলি অকণমান ফুৰিও আহিলোঁগৈ এই ৰাস্তাই, বাট হাঁহিটো ওলোৱা নাই। তো যিয়ে নহওক, বাদ দিয়ক। আপোনালোকে ভিডিঅ'টো চাওক আৰু চাই কেনেকুৱা পালে জনাব। আপোনালোকে ফেচবুকত মোক বহুত এছএমএছ কৰে, তো কি কওঁ, মই ৰিপ্লাই দিব নোৱাৰা হৈ গৈছোঁ। তো বেয়া নাপাব। বিশেষকৈ হিন্দী ভাষী মানুহে মোক হাই হেল্ল' কেছে हो क्या हो, मतलब मैंने हिंदी में समझती हूँ, लेकिन हिंदी में अच्छे से रिप्लाई देना मुझे नहीं आता है। तो सॉरी, आप लोग मेरा वीडियो देखिए, कमेंट कीजिए। जितना भी नंबर मांग रहे हो, कैसे मैं एक नंबर दूँ? मेरा नंबर तो देना नहीं चलेगा। तो सब वीडियो तो सब মোৰ আকৌ তো সেইটো পাউডাৰ লগোৱা হৈছে, পোক হৈছে গাত, সৰু সৰু ওকণি, এটা পাউডাৰ লগাই দিয়া হৈছে। টমি 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 মাতাশ্ৰী আহি গ'ল। তেওঁ সদায় যেনেভাৱে আহে সেইভাৱে আহিলে। ওলাইছে ৰাইজসকল। ক'ত ওলাইছা? আমি অধিবন যাওঁ। অঁ, ধেমাজি অধিৱেশনলৈ ওলাইছে আৰু পাপসকল উঠিব ডুমডুমাত, এটা পাৰ্টি দীঘলটঙত। এই আমাৰ ড্ৰাইভাৰ। এতিয়া 3টা বাজিলে, মই অলপ বেংকত যাব ওলাইছোঁ। টাউনতে আমাৰ বাইদেউক লগ পালোঁ। বাইদেউ কি হৈছিলে? CLF-ৰ প্ৰেচিডেণ্ট। ধন্যবাদ দেই, লগ পালোঁ, ভাল লাগিলে আপোনাক। এইটো কিমান? 300? অলপ বেলেগ দেখাওক। মইতো 20 টকা দিম ন, মই কেইটকা দিম? চাওঁ ভালকৈ দেখোন। ভালেই লাগিছে। হয় ম'ম' ঘৰ। তো ম'ম' ল'বৰ কাৰণে সোমাইছোঁ ইয়াত অলপ ডুমডুমা ম'ম' হাট। এয়া আমাৰ কেচিয়াৰ বাইদেউ, আমাৰ কেচিয়াৰ বাইদেউ কিমান পইচা ল'ব মুঠতে? আৰু দিনতো কাম, ৰাতিও কাম। কেচিয়াৰ বাইদেউ দেখা নাই, এফালে চাওমিন বনাই আছে তেওঁ। আজি কেচিয়াৰ বাইদেউৰ দোকানত লুটিবলৈ আহিলোঁ আমি।
ডাকাইতি মাৰিছে এই লক্ষ্মী আত্মসহায়ক গোটৰ মেম্বাৰখিনি প্ৰেচিডেণ্টহঁতে আহি পেলাই কেচিয়াৰ বাইদেউ দোকানত লুটি আছে প্ৰেচিডেণ্টক খুৱাবহে লাগে মানুহ আহিছে খাবৰ কাৰণে এটি পিছফাল দি দিলে লাজ কৰিছা যে তোমালোকে টাউনৰ পৰা আহোঁতে ম'ম' লৈ আহিছোঁ ল'ৰাটোৰ বাবে ম'ম' আছোঁ চাটনি ধুনীয়া আছে ডাঙৰ ডাঙৰ আছে ম'ম' কেইটা আছে আৰু এইফালে পকৰীও লৈ আহিছোঁ আৰু এতিয়া খাব ৰুটি আৰু ভাজি ব্ৰেকফাষ্ট ৰুটি আৰু বন্ধাকবি আলু ভাজি হৰেক মাল এনেকুৱা আছে কেইটকা এইটো মগটো 250 টকা দুটাত মানে মাইনাজনী কি নাম আছিলে তাইৰ কি আবিষ্ণা অ' এইজনী আবিষ্ণা আৰু এইজনী চাওঁ তুমি আবিষ্ণা বায়েক তোমাৰ নামটো লাজ কৰিছে চা এইফালে ইনষ্টাগ্ৰাম ভিডিঅ' বনাই ফালি থাকে নামটো কোৱা নামটো নাজানা নেকি নামটো নাজানো নো মাইনাজনী এতিয়া তুমি কাৰ কোচত উঠিবা হা মই অকণমান ল'ম ন আৰু এজনী মাইনাজনী মাকজনী কি ধুনীয়া সাজি কাচি একদম বিউটি হৈ আছে আৰু দেই বিউটি ৰাণী এইজনী আমাৰ ধনক শুই এটাই লৈ আছে দেই আমাৰ ধন শুই উঠিলে এতিয়া মাকৰ মাতটো এনেকুৱা চিনি পায় হৌ মাকৰ মাতটো এনেকৈ চিনি পায় চোৱা পেনে চোৱা হাঁহি দিয়া যোৱা তুমিও বহা যোৱা ভিডিঅ'টো আৰম্ভ কৰা 3 দিন হ'ল কিন্তু মই মানে সামৰিবই পৰা নাই আৰু কিনো দিম একো বিচাৰি পোৱা নাই তো মানে অধিৱেশন গৈছিলে মিষ্টাৰ দেখাইছিলোঁ ভিডিঅ'ত তো অধিৱেশনৰ পৰা কিনো আনিলে তাৰে অলপমান দেখাইছোঁ আৰু আপোনালোকে চাওক কি আনিলে দেখাব লৈছোঁ এখন এনেকুৱাকৈ ল'ব পাৰা অধিৱেশন যাবলৈ বা ক'ৰবাত ফুৰিবলৈ যাবলৈ ভাল লাগে আৰু কি বুলি কয় মাফলাৰ টাইপৰ গামোচা কি কয় জনাব দেই মই নাজানো বিশেষ তো আৰু আনিলে এয়া চাদৰ আনিলে কেইখনমান মানে ঘৰত পিন্ধিবৰ কাৰণে ঘৰত মানে কি আৰু মইতো কমকৈ পিন্ধোঁ কেইখনমান আছে আৰু মই নুখুলোঁ আৰু খুলিলে আমনি হ'ব কেইখনমান খুলি দেখাই দিছোঁ বাৰু চিংগুল বোৱা চাদৰ বুলি কৈছে নাজানো আৰু ৱাছকোট কয় চাগে মই বিশেষ নাজানো দুটা এটা ল'ৰালে এটা বাপেকলে দুজনলৈ দুটা তো মই এটা পিন্ধি দেখুৱাই দিওঁ আপোনালোকক কেনেকুৱা নোপোঁ এইবিলাক ধুতি পঞ্জাৱীৰ লগত পিন্ধা এনেকুৱা লাগিছে মোক মতা মানুহৰ বস্তু পিন্ধিছিলোঁ আৰু ইয়াৰ মেখেলা দেখাবই পৰা নাই মানে এখন মেখেলা তাৰ লগত দেখাইছোঁ এখন চাদৰ মাজত ফুল আছে ফুলটো দেখা দিছোঁ ওচৰৰ পৰা মাজত ফুল আছে গেৰৰ ডিজাইন মিষ্টাৰ পচন্দ কৰিব জানে মোৰ বাবেতো ধুনীয়া লাগিছে তো আনিছে আৰু ভাল লাগিছে আপোনালোকেও ক'ব কেনেকুৱা লাগিছে ভাল লাগিছে বেয়া লাগিছে আৰু এইটো এটা কিবা বেগ সেইটো এতিয়া কঁকালত বান্ধে এনে এনেকৈ লয় এনে নাজানো আৰু বিশেষ নাই আৰু খাবলৈ আনিছিলে কিবা মিঠাই চিঠাই আৰু সেইদিনা যে বজাৰ কৰিছিলোঁ এইটো নাইটি আনিলোঁ মানে দামী নাইটি চালোঁ আৰু লাষ্টত গৈ কিনি এই নাইটিটো আনিলোঁ বহল আছে মানে পিন্ধি ভাল লাগিছে মানে তো বাই বাই